জলপান বৰ্তমান সাহিত্য সন্মানীয় সহোদৰীয়া সম্পাদক উপসভাপতি কৰ্মকৰ্তাসকল আৰু আমাৰ এই পবিত্ৰ অমৃত নিজৰ নিজৰ গুণেৰে নিজৰ নিজৰ কৰ্মেৰে নিজৰ নিজৰ স্বকীয় বৈশিষ্ট্য আৰু দক্ষতাৰে নিজৰ স্থানত উজ্জ্বলি উঠা আমাৰ পৰম শ্ৰদ্ধাৰ ব্যক্তিসকল, আজি এটা বিশেষ দিন। জলপান ঘটনা এই অঞ্চলটোৰে অসমৰ বাবে আমাৰ জীৱনৰ বাবে এইকাৰণে যে জলপান ঘটনা আশা সাহিত্য সভাই এটা অতি লাগতিয়াল বিষয় আজিৰ তাৰিখত বা আমাৰ অনাগত সময়ৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিবলৈ লোৱা হৈছে বা কৰা হৈছে মাতৃভাষাৰ গুৰুত্ব। এইবিলাক আমাৰ পূৰ্বৱৰ্তী বক্তা দুগৰাকীয়ে এই বিষয়ত বিভিন্ন ব্যাখ্যা কৰালে আৰু এটা ভাল লাগিছে যে আজিৰ এই যে আমাৰ যি পৰিস্থিতি, আমি বেছি দূৰৰ নাযাওঁ, আমাৰ নিজৰ অঞ্চলৰ কথা আমাৰ অসমৰ কথাটো ক'ব গৈছোঁ। আমাৰ ভাষাটো লৈ যিটো এটা আমাৰ জলাশয় লৈছে, সেই সময়ত এই বিষয়টো আলোচনা কৰাটো অতি গুৰুত্বপূৰ্ণ হৈছে, অতি প্ৰয়োজন হৈছে, অতি সমস্ত হৈছে। এইকাৰণে যে মাতৃভাষাৰ গুৰুত্ব যে আছে নে নাই, আমাক লাগিবনে নাই, মাতৃভাষা আমাক লাগে নে নেলাগে, কোনটা প্ৰশ্ন। বহুতে নাজানে লাগে নে নালাগে, আৰু বহুতে জানে যে লাগে, আৰু যিসকলে লাগে বুলি জানে তেওঁলোকে উপস্থাপন কৰিব নোৱাৰে, কিয় লাগে এইটো ক'ব নোৱাৰে। আৰু নালাগে বুলি ক'লে নালাগে, আৰু মোৰ নালাগে বাদ দিয়া। আৰু মোৰ 5জন ভাগ্যৱা আছিল, মই 3 নম্বৰ, 1 আৰু 2 নম্বৰ মই খেতি কৰি ব্যৱসায় কৰি হাজিৰা কৰি মোক পঢ়ালে, মই এতিয়া ভাল চাকৰি পালোঁ, মোৰ নালাগে থাকিলে নালাগে, মোৰ এতিয়া আৰু মই লাগে কিয় লাগে বুলি কোৱা মানুহৰ ওচৰ চুবুৰীয়া মোৰ বুজাব নোৱাৰে। এতিয়া মই দামী গাড়ী ঘূৰি ফুৰোঁ, দামী ঘৰত থাকোঁ, দামী দামী বস্তু ব্যৱহাৰ কৰোঁ, ঘূৰি মই গাড়ী কমাই লৈ দোকান যায়। ভাষাটোৰ কথা কেনেকুৱা হৈছে, মাতৃভাষা আমাৰ এতিয়া লাগে নে নালাগে। কাৰণ এই বিদ্যালয়ৰ মাতৃভাষা শিক্ষা হয়, এই অঞ্চলটোৰ বিভিন্ন ঠাইত মাতৃভাষাৰ শিক্ষা দিয়া হয়। কিন্তু এতিয়া কিছু বছৰৰ পৰা যে মাতৃভাষাৰ বাহিৰেও অন্য ভাষাৰেও শিক্ষা দিয়াৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই যিটো এটা পৰিৱেশ সৃষ্টি হ'ল, এই ক্ষেত্ৰত আমাৰ কিছু মানুহৰ চিন্তাত মানে খোজা লাগে, এই মাতৃভাষা লাগিব নালাগে। আমি যদি এই বিষয়ে অকণমান অধ্যয়ন কৰোঁ বা অকণমান চৰ্চা কৰোঁ, তেতিয়াহ'লে আমি চাব পাৰোঁ যে ইউৰোপৰ বহু দেশত এতিয়া উচ্চ শিক্ষা মাতৃভাষা প্ৰদান কৰা হয়। ইউৰোপৰ বহু দেশত বহু ডাক্তৰে তেওঁলোকে মাতৃভাষাৰে পঢ়িছে, মাতৃভাষাৰে চিকিৎসা প্ৰদান কৰে। যদি কোনোবা যদি বেলেগ ভাষা মানুহ আহে, তেতিয়াহ'লে তেওঁলোকৰ মাজত আমাৰ ভাগি থাকে, ইণ্টাৰপ্ৰিটাৰ থাকে। বুজিব পেটৰ কৈছে, কাণৰ কৈছে, নাকৰ কৈছে, নে ভৰিৰ কিবা হৈছে, নে শৰীৰৰ কিবা হৈছে, এই ভাগি যেনে বুজি ল'ব, বুজি তেওঁ আকৌ ডাক্তৰক বুজাই দিব। আৰু আমিতো জংঘলৰ দেশ বুলি কওঁ, আমাৰ এইটো 1% মানুহ আমি